লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ত সাফাই অভিযান লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ত আজি এক ব্যাপক সাফাই অভিযানৰ আয়োজন কৰা হয়। মহাবিদ্যালয়ৰ ক্লিনলিনেছ সেল আৰু এনএছএছ গোটৰ উদ্যোগত তথা অধ্যক্ষ শিক্ষক কৰ্মচাৰী ছাত্ৰ-ছাত্ৰী আৰু প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ সহযোগত আয়োজিত এই সাফাই অভিযানত শিক্ষানুষ্ঠানখনৰ চৌহদ শ্ৰেণীকোঠা গ্ৰন্থাগাৰ কাৰ্যালয় ছাত্ৰী নিবাস আৰু প্ৰেক্ষাগৃহ পৰিষ্কাৰ কৰা হয়। লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ লোহিত হাজৰিকাই জানিবলৈ দিয়া মতে প্ৰতিগৰাকী শিক্ষক শিক্ষয়িত্ৰীৰ নেতৃত্বত এনএছএছ গোটৰ স্বেচ্ছাসেৱক আৰু ছাত্ৰ-ছাত্ৰীসকলক বিভক্ত কৰি সাফাই অভিযানত নিয়োগ কৰা হয়। লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ আজিৰ এই সাফাই অভিযানৰ তদাৰক কৰে ক্লিনলিনেছ সেলৰ সমন্বয়ক দীপুল বৰুৱা আৰু ডক্টৰ ৰিণ্টি দত্ত আৰু এনএছএছ গোটৰ তত্ত্বাৱধায়ক বিষয়া ডক্টৰ দীপজান গোহাঁই আৰু কৰ্মচাৰী বিভাগৰ হৈ মুখ্য সহায়ক দীপক বৰবৰা আৰু প্ৰাক্তন ছাত্ৰ ৰাজু সিংহই। আমাৰ যিকেইজনৰ পৰে কি ক'ম এইটো এটা আমাৰ দৈনন্দিন কৰিবলগীয়া কামে ঘৰত আমি সকলোৱে কৰোঁৱে আৰু এতিয়া সময় উলিয়াই আজিৰ দিনটোত আমি কলেজখন চাফা কৰিছোঁ, নিজৰ কৰ্মস্থলীটো চাফা কৰিছোঁ আৰু এনেকুৱা আমাৰ চলি থাকে মাজে মাজে। এইবাৰে প্ৰথম বুলি নহয়, আমি মাজে মাজে চাফাই কাৰ্যসূচী হাতত লওঁ। গোটেই চৌহদটো আমাৰ কলেজত চাফা কৰিব আমি ভালেই লাগে, সকলোৱে একেলগে কৰোঁ। হয়, আমাৰ আজি আমি সকলো অধ্যক্ষৰ পৰা আৰম্ভ কৰি শিক্ষক কৰ্মচাৰী আৰু আমাৰ এক্স ষ্টুডেণ্ট সকলো মানে ছাত্ৰ ছাত্ৰী সকলো লগ লাগি পেলাই আমি আজি আমাৰ গোটেই কলেজখনৰ মহাবিদ্যালয়ৰ মানে যিমানখিনি লেতেৰা মানে ক্লাছৰুমৰ ভিতৰৰ পৰা আৰম্ভ কৰি বাহিৰৰ ভিতৰ সকলোখিনি চাফা কৰাৰ এটা সংকল্প লৈছোঁ আমি। আৰু মাজে মাজে আমি এনেকুৱা ধৰণৰ কাম কাৰ্যসূচী আমি আগতেও হাতত লৈছোঁ আৰু এতিয়া সুন্দৰ এটা অনুভৱ হৈছে আমাৰ, কাৰণ আমি ঘৰখন যেনেকৈ আমি চাফ চিকুণকৈ ৰাখোঁ ঠিক তেনেকৈ আমি আমাৰ ক্লাছৰুম বা আমাৰ মহাবিদ্যালয় আমাৰ চৌহদখিনি আমি চাফা কৰাটো আমাৰ সকলোৰে কৰ্তব্য। আৰু সেইকাৰণে আমি ল'ৰা ছোৱালীখিনিক লগত লৈ পেলাই আমিও হাতে পাতে সকলোৱে লাগি ভাগি সেইখিনি চাফা কৰিম বুলি আজি ভাবিছোঁ। সুন্দৰ অনুভৱ হৈছে এখনত আমাৰ ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকে সেই গুটকা তামোল পাণ এনেকুৱা ধৰণৰ কিবা খাই যথেষ্ট জেগাত শিকায়। আমি বহুত প্ৰচেষ্টা কৰি আছিলোঁ যে এইটো কেনেকৈ তেওঁলোকক আমি ইয়াৰ পৰা বিৰত কৰিব পাৰোঁ। বহুতবাৰ আমি চফাও কৰিছিলোঁ। গতিকে এইবাৰ আমি সিদ্ধান্ত ল'লোঁ, আমি অধ্যক্ষকে ধৰি উপাধ্যক্ষ, আমাৰ কৰ্মচাৰীবৃন্দ, শিক্ষক শিক্ষয়িত্ৰীসকল, প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকল আৰু ছাত্ৰ একতা সভা আৰু এনএছএছ ইউনিট সকলোৱে আজি আমি নিজে আমাৰ ছাত্ৰ ছাত্ৰীসকল তোমাৰ ৰুমত লাইব্ৰেৰীত আছে যদিও আমি এফালৰ পৰা চফা কৰি গৈছোঁ। আমি এইটোকে বুজাব খুজিছোঁ যে আমি নিজ হাতেৰে তেওঁলোকে যিখিনি নিউজ ডেস্ক ৰিপৰ্ট অসম টাইম 8 তেওঁলোকে ইয়াৰ পৰা বিৰত থাকে।